নমস্কাৰ দাদী খুৰে যিটো হৈছে দাদাবৌ গোটাখানকে আজি মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। তো মই এলা আছোঁ ধুবুৰীতে। তো আজি একটা ধুবুৰী মেইন টাউনৰ পৰা ধামাকা ভিডিঅ' দিব চেষ্টা কৰি আছোঁ। তো তাহলে বেছি দেৰি নকৰোঁ আৰু এতিয়া চা পুৰা ধুবুৰী গৌৰীপুৰ। তো গৌৰীপুৰক চিন্তিয়া তাহলে ভিডিঅ' আৰম্ভ কৰোঁ। ফাইনেলি চলা হালেয়া ওলাই লম এবার আমি পুরা ধুবুৰী আজি পুরা ধুবুৰীৰ ক'ত যাম কি কৰিম মুঠতে কৰিম আৰু যাব মোৰ লগে আজি তপন দা আইডিয়া তপন দা। তো আজিৰ ভিডিঅ' একদম ধামাকা হ'ব, সেইকলৈ চাই থাকক। গুড মৰ্নিং গৌৰীপুৰ গোটাখানকে গুড মৰ্নিং দিয়া। মই ওলাই লওঁ উষা ডিমা খায়া। তো উষা ডিমা খায়া আজি ক'ত যাম কি কৰিম আৰু দিন গোটেৰ কাৰণে ওলাই লওঁ। তো আজিৰ ভিডিঅ' একদম ধামাকা হ'ব ধামাকা। তো গোটেই ধুবুৰীখন ঘূৰিব চেষ্টা কৰিম, পাৰোঁ না নাই। গৌৰীপুৰ বুলিয়া ক'লে প্ৰথমে আমাৰ মনত আহে কি প্লেচ প্ৰতিমা বৰুৱা পাণ্ডে বাইদেউৰ কথা। তো মই আজি ওৰ ঘৰত যাম। এই ঘৰব দেখছ এই গোটেই হৈছে প্ৰতিমা বৰুৱা পাণ্ডে বাইদেউৰ ঘৰ। তো এই গৈছে ইনকা ডাঙৰ ঘৰ। তো পাহাৰৰ ওপৰত তোমাৰ ঘৰ পাহাৰৰ। তো চাই গো পৰিৱেশ চা একদম মজা লগা একটো ডাঙৰ বোলে ঘৰ ইগো। তো ইগো বোলে আছিল আগতে ৰজাৰ নাটঘৰ। তো আৰু ইমাৰ চোতালতে আছে এইডাল বৰতপ। চাই এইডাল হৈছে বৰতপ। এইডাল আচলতে মানে কেনেকা এই আগৰ দিনৰ মানে যুদ্ধ কৰা। আৰু এইফালে চা এই মানুহ প্ৰতিমা বৰুৱা পাণ্ডে বাইদেউৰ মানে স্বামী সেই আৰু এইগো যে দেখি দি আছে এইগো হৈছে হাতীৰ পিঠিত উঠি চিকাৰ কৰা। আৰু এইগো হৈছে এইগোটত গাঁও ধৰিছে প্ৰতিমা বৰুৱা বাইদেৱে মানে এইগোটত গাঁও ধৰিছে তাহলে কেংকা চা। আৰু এইগিলাখন ৰুমতে আছিল এয়াই হৈছে প্ৰতিমা বৰুৱা পাণ্ডে বাইদেউৰ ঘৰ। তো ইমাৰ ঘৰৰ পৰা এইবাৰ আৰু যাওঁ আমি, এতিয়া বেছি দেৰি নকৰোঁ। তো ইয়াৰ পৰা এইবাৰ ক'ত যাওঁ আমি চাই থাক। তো ইনকে এইবাৰ মই আহিলোঁ আৰু মেইন মানে ৰাজাৰ ঘৰগত। তো মেইন ৰাজাৰ ঘৰগ মই এইবাৰ দেখাম কেংকা ভিতৰত। তো ফাইনেলি মই আহি পালোঁ গৌৰীপুৰ ৰাজবাৰীত। ৰাজাৰ ঘৰত আহিছোঁ, কি আচৰিত। আৰু এইগিটি একদম ৰাজা ঘৰে কিতাপ ইগিটি পুৰাণা কিতাপ ইগিটি মানে কিবা পিপৰ চিপৰে ধৰছে হ'বান, তাৰ কাৰণে অল্প শুকা দিছে ৰ'দত। তো এইগিটি চা আৰু এইগো চা ৰাজবাৰী কেনেকা মজা লগা মানে কি ক'ম আৰু এইগিলাখনলে কিবা মানে মনগিলাখনে ভাল লাগে। তো এই ৰাজবাৰীত বিশেষ মানে বস্তু নাই হিংকা। তো পুৰণা বস্তু কি আছে চাংক দেখাংক অসমীয়া মানে। তো এয়া হৈছে মাটিৰ কলহ মানে মাটিৰ কলচি এইগো ভাঙিছে। তো কিবা কাৰণত ভাঙিছে, বহুত পুৰণি তো মাটিৰ আৰু তাৰ জন্যে হ'বান ভাঙিছে নেকি। তো চাই চা বঢ়িয়া। তাৰপিছত আৰু এই ভিতৰত কি আছে, ভিতৰতো নাই দেখাব লগা বস্তুৱেই নাই বিশেষ কৰি। এই সন্মুখতে যিখিনি পাৰোঁ মানে দেখাম আৰু কি। তো এতিয়া চা একদম দৰ্জাৰ চাইজ। তাৰপিছত ৰুমৰ ভিতৰত চাওঁ, এই ৰুমৰ ভিতৰত কিছুই নাই, এতিয়া নহ'ব দেখো। আৰু তো এই যে চা দৰ্জাৰ চাইজ চা একদম মানে কেনেকা মডেলে বেলেগ খেলাৰ দিনৰ ব্ৰিটিছ আমলেৰ একদম চা মডেল। তো আৰু এই দিয়া ওপৰত আলে থোৱা আছে এইগিটি হৈছে আগৰ দিনৰ ৰাজাই মানে পিষ্টল থিষ্টল ভৰে থোৱা মানে এইগিলা বাহাগিলা খালি চচৰাগিলা। এইবাৰ ৰাজবাৰী চাৱা। তো এইবাৰ আমি যাম নেতাই ধুবুনী ঘাট ধুবুৰী। তো ৰাইজ এইবাৰ মই আহিয়া পাইলং ধুবুনী ঘাট আহিয়া পাইলং। ভিতৰত সোমাই খানে কেৰে কাহিনী ক'বা চেষ্টা কৰোঁ ধুবুনী মানে কি ধুবুনী ঘাট কেংকে হ'ল। তো ভিতৰত সোমাই ফাৰ্ষ্ট এই বস্তু গছাবি এই বস্তু গছা এই মূৰ্তি গছ চাইছ এইগো। তো ৰাইজ এইগো হৈছে একজন ধুবুনী। আপোনালোকে বেউলা লক্ষীন্দৰৰ কাহিনী শুনছ যদি তাহলে সেই লক্ষীন্দৰক মানে এই নদীৰ ঘাটতে একজন ধুবুনীয়ে পাইছিল। ধুবুনীয়ে পায়া মানে উদ্ধাৰ কৰিছিল যে সেই সাপে কামোৰতে যে মানে কলৰ ভূৰত ভাচিয়া দে। তো সেনেকৈ পায়া মানে চাৰা ফুকা কৰে মানে বাচাইছে। তো বাচৰ ফলত এই জেগাতে নাম হ'ল এওৰে পৰাই ধুবুনী ঘাট। তো এয়াই হৈছে ধুবুনী ঘাটৰ দৃশ্য। আৰু এতিয়া সেই ধুবুনী গোটেই যে কাপোৰ ধোৱা শিলগ মানে এলাও আছে কিন্তু পানীৰ তলত আছে। আৰু এতিয়া এইখান পৰিবি এতিয়া ধূপ চুপ নজ্বলাবি জুকুমাবিলাক আহিছক কাবাই
এইগো মন্দিৰ নহয় তো এতিয়া ধূপ চুপ জ্বলোৱা নিষেধ আছে নজ্বলাবি তো আৰু এই ঠাইৰ নাম কেনেকৈ ধুবুৰী হ'ল তো এইখান পৰিলে দাস পাবি সেই ধুবুনীৰ পৰাই ধুবুৰী নামগো প্ৰসিদ্ধ হৈছে যে তো এইখান পৰিবি বঢ়িয়া কৰে তো দাস পাবি আৰু এৰ সন্মুখতে আছে এইফালে দিয়া 5 বিধ দৰগা এই আহিছং যিহেতু দৰগাগতক চাংক আৰু দেখাংক কেংকা তো ৰাইছা এইগো হৈছে দৰগাৰ সন্মুখতে এই কেণ্ডেল জ্বলি আছে মমবাতি মই আজি ভিতৰত নহমাং কাৰণ এনে আজি থুলমূলভাৱে কিবা অল্প দেখাব চেষ্টা কৰং তো এইগতে হৈছে দাৰগা 5 বিধ দাৰগা তো এইবাৰ আমি এৰে পৰা যাম গুৰুদ্বাৰা তো বলক তো ফাইনেলি মই আহি পালং গুৰুদ্বাৰা তো এইখান হৈছে গুৰুদ্বাৰাৰ গেট তো এইগো আচলতে শিখ ধৰ্মগিলাখনৰ মানে মন্দিৰ তো আহিলং যেহেতু অল্প অসমীয়াও যাং তো চায়াও যাং আৰু দেখাংক খানেক তো এইগো গুৰুদ্বাৰাৰ পৰিৱেশ তো মজা লগা পৰিৱেশ তো ৰাইজ এতিয়া আহিলে ইনকা এখন কাপোৰ মানে মাথাত বান্ধিব লাগিব হা মাথাত তো বান্ধিব লাগিব মই বান্ধিয়া যাংছ ওপৰত তো বান্ধা হ'ল তো মন্দিৰত সোমোৱাৰ আগতে এইঠে পানী আছে এই পানীত ভৰি ধুব লাগিব ভৰি ধুইয়া তাৰপাছত যাব লাগিব আমি তো ভৰি চৰি ধুইয়া তো এইবাৰ মন্দিৰৰ ওপৰত যাওঁ তো মন্দিৰৰ পৰিৱেশ চা একদম মানে মজা লগা পৰিৱেশ তো ফাইনেলি মই আহি পালং গুৰুদ্বাৰা তো এতিয়া আহিলে এই কাপোৰগো মাথাত বান্ধিবই লাগিব ইগো মানে নিয়ম তো এইবাৰ মই সেনে ভিতৰৰ পৰিৱেশ দেখাব চেষ্টা কৰোঁ কোনোদিন সোমাই পোৱা নাই ইনকা মন্দিৰত আজিয়ে ফাৰ্ষ্ট সোমাম তো কিনকা বা লাগে মজাই লাগিব যেহেতু মন্দিৰ না তো আউগাও তো এইগিলাখন চা আমাৰ শিখ ধৰ্মৰ কিছুমান বস্তু মানে প্ৰায় বেছিভাগ বস্তু আছে এইগিলা চা তৰোৱাল তো চা এইগিলা আৰু লগতে এই শৰাই তো আমাৰ অসমীয়াৰ শৰাইগো আছে বহুত ভাল লাগিছে তো এইবাৰ মই ইয়াত আহিছোঁ যিহেতু প্ৰসাদ খাম বঢ়িয়া প্ৰসাদ খালোঁ তো প্ৰসাদ খাই দিয়া এইবাৰ চাহ একদম পূৰা 360 এংগেলত তো ৰাইজ এইখান চাহ আৰু ধুবুৰীৰ গুৰুদ্বাৰাৰ মানে চমু ইতিহাস তো এইখান চাহ একদম মই লাহে লাহে লৈ আহিছোঁ পৰিলে গোটাই মানে এই কথাখিনি গম পাবি গুৰুদ্বাৰাৰ বিষয়ে তো এইবাৰ গুৰুদ্বাৰক বাই বাই দিয়া আমি যাম ধুবুৰীৰ একদম ফেমাছ কলেজ BN কলেজ তো আহিছোঁ যিহেতু দেখাম ক মানে ময়ো চাম দেখাম ক তো বলক অ' মাই গড এয়া সন্মুখত চা BN কলেজ তো BN কলেজ মানে BNৰ ফুল ফৰ্ম হ'ল ভোলানাথ মহাবিদ্যালয় তো এইখান ধুবুৰীৰ ফেমাছ কলেজ মানে পুৰাণী একদম ধুবুৰীৰ পুৰাণী কলেজ তো এইখানে হ'ল ভোলানাথ মহাবিদ্যালয় তো এইফালে আৰু ভিতৰত একটা ডাঙৰ সাইনবোর্ড BN কলেজ ধুবুৰী আৰু এইফালে চাই গো বিজ্ঞান বিভাগ তো বুম ডাঙৰ চা একদম ধুবুৰীত নাম কৰা কলেজ এইখানে তো আৰু এইফালে চা এইফালে এইগো একটা মানে বুম ডাঙৰ পুখুৰী কলেজৰ সন্মুখতে এইগো আমি BN কলেজৰ পৰা যামেই আৰু এতিয়া আচলতে মানে কি এই দাদা একজন আছিল তো দাদাই মানে এতিয়া সময় মানে ভিডিঅ' কৰিবৰ কাৰণে পাৰ্মিশ্যন দিল তো মই দাদাক বহুত বহুত ধন্যবাদ দিলোঁ দাদা ঠিক আহিছোঁ এতিয়া আমি আকৌ লগ পাম আৰু যিসকল মানে BN কলেজৰ ষ্টুডেণ্ট আছে উমিৰা মানে সেনেক চাবি আৰু ভিডিঅ' কেনেকা পাইছ নাপাইছ কবি আৰু যদি কিবা থাকে কমেণ্ট কৰিবি মই আৰু আহিম পাৰলে তো গোটাখানেৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি লওঁ তো যদি ভিডিঅ' চাই ভাল পাইছ লাইক কৰিবি কমেণ্ট কৰিবি আৰু লগতে মোৰ চেনেলটো যদি নতুন আহিছ তাহলে ছাবস্ক্ৰাইব কৰিবি তো আজিলৈ এইখিনি এটা বাই বাই